Hey guys, Assalamualaikum. আপোনালোক সকলোকে এনেদৰে অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো। ইয়াৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে, হেতু আছিল আমাৰ বিয়াৰ মেহেন্দি স্পেশাল আৰু আজি হৈছে হালধি দিনাখন মানে প্ৰথমতে এনেকৈ চাওক এইবিলাক যে পানী দেখিছে আৰু এইবিলাক হৈছে ব্ৰইলাৰ মাংস। এইবিলাকৰে বিৰিয়ানী বনোৱা হ'ব আৰু সকলোকে মানে খোৱা হ'ব। আৰু তাৰ পিছত নামাজ পঢ়া মানুহখিনিৰ সৈতে মানে মূলত পঢ়া হ'ব আৰু ইয়াতে চাওক এইবিলাক যোগাৰ কৰি আছে আৰু যিখিনি আলহী আছে বা ওচৰৰ মানুহ সকলো ইয়াতে ভাতো খোৱা হ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আমাৰ নিয়মবিলাক দেখুৱাই থাকিম আৰু ভিডিঅ'টো এনেদৰে আৰম্ভ কৰি দিলোঁ। আৰু ইয়াতে মই ভিডিঅ' এই কাৰণে বনাব পৰা নাই, বহুত ডিজে চাউণ্ড হয় যাৰ কাৰণে মোৰ কপিৰাইট আহি যাব, সেইকাৰণে এনেকৈ ভয়েছ অভাৰ কৰিব লগা হৈছে। আজি হালধি বুঢ়া আমাৰ চাওক খোৱাবৰ কাৰণে যোগাৰ হৈ আছে আৰু এতিয়াহে আৰম্ভণি মাত্ৰ সন্ধিয়া, পিছত চাব আৰু কি দেখা পায়। আৰু এতিয়া ফাৰ্ষ্ট টাইম বিৰিয়ানী দিয়াৰ আগতে সকলোৱে খাই আছে চাহ। এইটো মানে সন্ধিয়াৰ চাহটো খাবই লাগিব। এয়া মাহঁতে ইমানবোৰ মানে আমাৰ ফেমিলিৰ মানুহখিনিকতো আপোনালোকে যদি আগৰ পৰা ভিডিঅ' চাই পেলাই আব্বা চিনিয়ে পায়। এতিয়া মই লৈ আছোঁ চাহ খাবৰ কাৰণে আৰু ইয়াতে বনাই আছে। যিখিনি পাৰোঁ দেখুৱাই থাকিম, কাৰণ নিজৰ ঘৰৰ বিয়া হ'লে মানে বহুত ব্যস্ত হোৱা খায়। তথাপি তাৰ মাজতো ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে প্লিজ শেষলৈকে চাব, ভাল লাগিলে লাইক কৰিব। আৰু ইয়াতে সকলোৱে এনজয় কৰি আছে। আৰু এইটো বাৰু কি গান হয় আপোনালোকে গেছ কৰিবচোন, যদি ধৰিব পাৰে তেনেহ'লে কমেণ্ট কৰিব। সকলোৱে পূৰা ফূৰ্তি কৰি আছে, ৰাতি পাৰিলে অলপ চলপ আমিও ফূৰ্তি কৰিম। এইফালে ইয়াতে কোনে কোনে আছে সকলোকে অলপমান দেখুৱাই দিলোঁ। আৰু ইয়াতে মেহেন্দি লগাই আছে ভণ্টিহঁতে, মইতো আগৰ দিনাখন লগালোঁ। আপোনালোকে যদি সেইটো ভিডিঅ' নাই চোৱা প্লিজ এবাৰ চাই ল'ব। আৰু এতিয়া মই ঘৰত যাম আৰু হালধিৰ কাৰণে ৰেডি হ'ম, আপোনালোকে চাওক মোক এতিয়া। এইফালে চাওক কি হৈ ওলাইছে চাওক, যিহেতু যে হালধি আৰু মানে এখন ৰেড পিন্ধিলোঁ এইকাৰণে, যিহেতু ভাইটিক হালধি মই লগাম তাৰ কাৰণে। এইফালে আমাৰ চিষ্টাৰ আছে, মাহী আছে, প্ৰত্যেককে দেখুৱাই থাকিম। মই যাব পাৰিম না নাই এখনে? মায়ে দেখোন কৰিবলৈ যাব নালাগে, এতিয়া দৰাৰ ঘৰত আহি পালোঁ আৰু আমাৰ দৰাক এনেদৰে দাঙি উলিওৱা হয়, মানে ভিনদেউহঁতে দাঙিব লাগে আৰু এইজন মোৰ ভিনী হয়। মোৰতো নিজৰ বা নাই, মানে পেহী ছোৱালীৰ হাজবেণ্ড হয়। অলপ আগতে চিষ্টাৰজনীক দেখুৱাইছিলোঁ, তাইৰে হাজবেণ্ড হয়। আৰু এতিয়া পাতিখন পাৰিব লাগিব, আব্বাই অলপমান মোক হেল্প কৰি আছে। বহুতে ভাবিছে মোৰ বিয়া বুলি, আচলতে মোৰ বিয়া নহয়, মোৰ ভাইটিৰ বিয়া। আৰু ভাইটিক মানে হালধি মই লগাম আৰু যোনে হালধি লগাই সিও এনেকুৱা কাপোৰ মানে পিন্ধিব লাগে। এতিয়া ইয়াতে দৰাক নমাই দিয়া হ'ব পাতিখনত। আৰু তাৰপিছত কি নিয়ম কৰা হয় আপোনালোকে অলপমান উপভোগ কৰক। এটা মিউজিক লগাব পাৰিলে ভাল লাগিল হয়, কিন্তু ক'লোৱে আৰু এতিয়া আৰু কপিৰাইটৰ ৰিস্ক লোৱা নাযায়, যাৰ কাৰণে এনেকৈ আৰু আপোনালোকে বুজি পাব আমাৰ ভাষাখিনিও। আপোনালোকে চাওকচোন।
কি কৰা গান লাগা যা Don't mind nervous. Just don't mind nervous. Lagi ase don't mind. Hidung mata ekbar. তেনেহ'লে গাইজ আপোনালোকে ভিডিঅ'টো চাই আছে আৰু এইখিনিত আৰু অফ কৰিব লগা হৈছে অলপ চলপ শুনাই পিছে বেকগ্ৰাউণ্ডত গান বাজি আছে আৰু এতিয়া মানে দেহত মানে লগাব কৈ আছে হালধি আৰু মই কৈ আছিলোঁ যে সুৰসুৰি নালাগিব নেকি এতিয়া এনেকৈ গোটেই মানে শৰীৰত হালধি লগাই দিব লাগিব কিন্তু ভৰিত মই নলগাওঁ ভৰিত বেলেগে লগাই দিব কাৰণ মই লগাব নাপায় আৰু মই নলগাওঁ আপোনালোকৰ ফালে বাৰু এইবিলাক নিয়ম আছে নেকি যদি নিয়ম মিলিছে তেনেহ'লে প্লিজ কমেণ্ট কৰিব মনটা ইমান বেজাৰ কিয়া কি ফুটিলো আৰু কি এতিয়া আমাৰ হালধি লগোৱা শেষ পাল মানে শেষ পোৱা নাই এতিয়ালৈকে ইয়াতে মানে ভইচ দিয়া নাযায় কাৰণ মানে বেকগ্ৰাউণ্ডত গান বাজি আছে সেইকাৰণে এনেকৈ অলপমান দেখুৱাই দিলে আৰু এইটো ভিডিঅ' গাইজ দুটা পাৰ্ট কৰিব লাগিব এইটো পাৰ্ট 1 পাৰ্ট 2টো আপোনালোকে চাব কাৰণ নহ'লে চাওক অলৰেডি ভিডিঅ'টো 10 মিনিট হৈ গৈছে বহুত দীঘলীয়া হৈ যাব যে আৰু এতিয়া অলপমান ফূৰ্তি কৰোঁ ৰাতিৰ কাৰণে হালধি দিয়াহে টোটেল 9 বাৰ হালধি লগাব লাগে মানে আমাৰ নিয়মত এতিয়া অলপমান আমাৰ লিলিৰ লগত নাচি আছোঁ মানে আমাৰ ৰিফাৰ লগত আৰু ইয়াতেতো মিউজিক দিব নোৱাৰো এটা বিহু সংগে আছিলে আমাৰ অসমীয়া মানুহৰটো বিহুৱে মেইন সেইকাৰণে অলপমান আৰু আপোনালোকে আৰু একো নাভাবিব ভাইটিৰ বিয়া বুলি অলপ ফূৰ্তি কৰিছোঁ আৰু এতিয়া ৰাতি শুমাৰ চাবচোন আপোনালোকে মই ক'ত শুইছোঁ একেবাৰে মাটিত অলপমান ৰাতি ভিডিঅ' কৰিছিলোঁ যাতেতো ভইচ দিয়াটো সম্ভৱ নহয় আপোনালোকে তথাপি চাব আৰু এইটো পাৰ্ট ইয়াতে শেষ দিম যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে প্লিজ লাইক কমেণ্ট আৰু চিনাকিবোৰক কৈছোঁ মানে শ্বেয়াৰ কৰিব নিজৰ আলহীৰ সৈতে ইয়াতে চাওক মই হৈছোঁ এফালে সেই মোৰ বাজনী আৰু এফালে দৰা আৰু নতুনকৈ যদি কোনোবাই চাই আছে আহিব লগা পাৰ্টবিলাক যদি চাব খোজে বিয়াখন যদি চাব খোজে ৰিচিপশ্যন যদি চাব খোজে আমি কেনেকৈ কইনা আনিব গৈছোঁ সেইটো যদি চাব খোজে দৰাক গা ধোৱা যদি চাব খোজে তেনেহ'লে কি কৰিব লাগিব গমে পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টিটো প্ৰেছ কৰি অল কৰি দিব লাগিব তেনেহ'লে লগ পাম বাকীবিলাক পাৰ্টত চাওক সকলোৱে কেনেদৰে শুই আছে এতিয়া মই অলপমান শুই যাম আৰু এতিয়া ৰাতি বাজি আছে 2:30 লগ পাম অন্য এটা ভিডিঅ'ত আজিৰ কাৰণে বাই বাই